Hello guys, good morning. Welcome back to my next mini vlog. ৰাতিপুৱা কামবোৰ আজৰি কৰি এবাৰ মই দুপৰীয়া খানা বনাবৰ কাৰণে লাগি গৈছিলো। মোৰ আজি খানাত কি বনাম মই ভাবি পোৱা নাছিলো। মাছ আছিলে, মাছটো কিহেৰে বনাও গটিকে মই ইয়াতে আছে আমাৰ আলু, বিলাহী, মটৰ চাও কিহেৰে বনাও। ঠিক তেনেতে ফোন এটা আহিলে আৰু সকলো বস্তু আজৰি কৰি মই ৰেডি হৈ ওলাই যাবলগীয়া হ'ল। ক'ত ওলাই গলো কি কথা কাৰ ফোন আহিলে আপোনালোকে ভিডিঅ'টোত গম পাব। আশা কৰিছো আপোনালোকে ভিডিঅ'টোত শেষলৈকে থাকিব বুলি। এইখিনিতে এটা ৰিকুৱেষ্ট, যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই আৰু এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এবাৰ আমি য'ত আহিছিলে সেয়া আহি পাই গ'লো আৰু কাণ ফোন আহিছিলে সেয়া হৈছে আমাৰ গাঁৱৰ পৰা ফোন গৈছিলে, মানে অংগনবাড়ী কৰ্মীকৰ্তাৰ ফোন গৈছিলে। আৰু ফোন যোৱাৰ কাৰণটোৱে হৈছে আমাৰ মানে ল'ৰা ছোৱালীবিলাকৰ কাৰণে চৰকাৰৰ পৰা খাদ্য বস্তু পঠিয়াই, যেনে কেতিয়াবা চাউল, দালি আৰু কেতিয়াবা চুজি তেনেকুৱা ঠিক তেনেকুৱাকৈ বিভিন্ন ধৰণৰ বস্তু পঠিয়াই থাকে আৰু সেয়া নিব যাবৰ কাৰণে ফোন কৰিছিলে। তাৰপিছত আমাৰ টিকলিটোক মানে ওজনো জোখে প্লাছ তাৰ হাইটটোও জোখা হয়। তাত আমাৰ টিকলি চাওকচোন কি বস্তু ভাবিছে চাগে, তাই তামাম কান্দিছে। আমি যোৱা টাইমখিনিত কোনো নাছিলে, মানে এনেকুৱা হয় ন, চবে আহে আৰু গুচি যায়, মানে লয় বস্তুখিনি আৰু ওজনখিনি জোখে আৰু গুচি যায়। তাৰপিছত আহিছে বাৰু মানুহ, আপোনালোকে দেখিব পাব ভিডিঅ'টোত। আপোনালোকৰ গাঁৱতো এনেকুৱাকৈ খাদ্য বস্তু আহেনে আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব। আমাৰ টিকলি তামাম কান্দিছে দেই, মোৰ ভিডিঅ'টো এতিয়া চাইহে বেয়া লাগি আছে। মানে তেনেকুৱা একো কান্দিবলগীয়া কিবা নাছিলে, কিন্তু তাই মানে মানুহ দেখিছে ন, সেইকাৰণে ভয় খাই গৈছে অলপ, সেইকাৰণে কান্দিছে চাগে, বিশেষ একো নাই। পিছত উঠি কিনি খেলিছে তাই। ভিডিঅ'টো চাই বেয়াই লাগি গৈছে, কিন্তু তাই তেনেকুৱাকৈ নাকান্দে, তাই মানে ভয় খাই গৈছিলে চাগে। এবাৰ ইয়াতে জুখিলোঁ আৰু এবাৰ খুৱাই দিলোঁ যে, মানে তাই থিয় দি জোখাটোত মানে থিয় দিব খোজা নাছিলে, সেইকাৰণে আমি খুৱাই দিছিলোঁ, খুৱাই কিনি জুখি লওঁ বুলি। কিন্তু তাই তাতে বহুত কান্দিছে। তাই চাগে বেজি দিলেও ইমান নাকান্দে বা ক'ৰবাত পৰি কিনে দুখ পালেও ইমানকৈ নাকান্দে। এইফালে বেলেগ ল'ৰা ছোৱালীবিলাকে ইমান ধুনীয়াকৈ জোখাই আছিলে আৰু এইটো আমাৰ টিকলিটোৰ সমানে ইমান ধুনীয়াকৈ জোখ দি আছিলে, কিন্তু আমাৰ টিকলিটো ইমানকৈ কান্দিলে। এইবাৰ আমাৰ হৈ গ'ল, আহি যেনে তেনে জোখ দি গুচি আহিলোঁ। এইবাৰ ঘৰত আহি চাওক তাই দুষ্ট, আইতাকক দেখুৱাই দি আছিলে কি আনিছে। আৰু এইফালে চাওক মায়ে ভাতখিনি অলমষ্ট বনোৱা শেষে হৈ গৈছিলে, মই যিটো আধাতে এৰি থৈ গৈছিলোঁ। আৰু এইবাৰ অকল চুজি আহিছে, দুপেকেটকৈ দিছে সকলোকে। টিকলি আইতাকক দেখুওৱা হোৱাৰ পিছতে সামু গ'ল, সোনকালে উঠে যিহেতু। আৰু এইফালে চাওকচোন গাইজ, মই টিকলিটো শুৱাৰ সময়খিনিতে আমাৰ মাৰ ভাত পানী বনোৱা হৈ গ'ল ৰেডি। এতিয়া আমি খাম, মায়ে তলতে বহি খাই ভাল পায়। আৰু মায়ে বনালে ওলকবি আলুৰে খাৰেৰে মাছ বনালে আঞ্জা, আৰু এইফালে আলু মটৰ গাজৰ দি পেলাই ভাজি এটা বনাই দিছে। তাৰপিছত এইফালে আছে বেঙেনা পুৰি চাটনি, আৰু এইফালে ধনিয়া পাত আৰু সৰু জলকীয়া দি পেলাই জ্বালা বটা বনাইছিলে। আৰু এইফালে চাওক গাইছ, আমি খাই বৈ আজৰি হৈ আমাৰ টিকলিও উঠি গৈছিলে। তাৰপিছত আমি পিছফালে বাৰীত মানে শিলিখা গছ আছিলে, শিলিখাবোৰ পৰি আছিলে, সেই টিকলি আৰু মই বুটলিব গ'লোঁ। আৰু এইফালে মায়ে কৰি আছিলে চাফা পিছফালৰখিনি, ইয়াতে কিবা মানে ৰুই দিব বুলি। আৰু এইখিনি পিছফালৰখিনি ইফালৰ হৈ গৈছিলে কমপ্লিট, মানে এইখিনি চাফা কৰিছে আগতে। আৰু এইখিনিতে আছে আমাৰ শিলিখা গছটো, ইয়াতে গোটেইখিনি শিলিখাবিলাক পৰি আছিলে, সেয়ে ভাবিলোঁ বুটলি দিওঁ বুলি, খাব পাৰিম। কাৰণ তামোল খোৱা হেবিট বনোৱাকৈ শিলিখা এটাকে খাই দিয়া ভাল, হয় নাই? কি কয়, মোৰ মতে এনেকুৱাই, মানে যিহেতু মানে ভাত খোৱাৰ পিছত কিবা এটা খাব মন যায় সেইকাৰণে। আৰু ইফালে চাওকচোন গাইছ, আমাৰ টিকলি মানে তামাম বুটলিছে, এফালে বুটলিছে আৰু এফালে খায়ো আছে। তাৰপিছত যে তাই মানে অকলে খোজকাঢ়ি কিনে বুটলিব খোজে, কিন্তু পৰি যায় যে, ইমান ভালকৈ খোজকাঢ়িব পৰা হোৱা নাই। তাৰপিছত যে মই তাইক লৈ মানে বুটলিবলগীয়া হৈছে, কাৰণ মোক অকলেও বুটলিব নিদিয়ে, নিজেও ভালকৈ খোজকাঢ়িব নোৱাৰে, পৰি যায়। আৰু জেগাডোখৰো উখল মাখল আছিলে যে। আৰু এইবাৰ চাওকচোন শিলিখা বুটলি মানে আমনি লাগিলে যে, সেইকাৰণে মানে শুকান কলপাতৰ পাতবোৰ বুটলি খেলি আছিলে আৰু তুৰকৈ খোজকাঢ়ি আছিলে ইমান ধুনীয়াকৈ আমাৰ টিকলিটো। আকৌ পৰিও আছিলে ধুপুৰ থাপাপকৈ, সেইকাৰণে মই লৈ আহিলোঁ তাইক, মানে গুটিটো লেতেৰা হৈ যাব যে, এনেকৈ তাই আহিব বিচৰা নাছিলে। আৰু গা ধোৱা হৈ গৈছে, আকৌ গা ধুৱাব লাগিব, চৰ্দি লাগি যাব ন তেনেকুৱাকৈ। আৰু এইফালে চাওকচোন গাইছ, সৰু ল'ৰা ছোৱালীবিলাকে ইয়াতে ঘৰ বনাই কিনে খেলি আছিলে। আমাৰ সৰুৰ কথা মনত পৰি গ'ল, আৰু ঘৰটো বনাই উঠি ইমান যুঁজি আছিলে ঘৰৰ ভিতৰত, ইহঁতৰ ঘৰটো গোটেইখিনি ভাঙি চুঙি চুৰমাৰ হৈ গ'ল।
এণ্ড থেংক ইউ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। লগ পাম আকৌ নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ।